গাইস ইয়াত মোৰ ষ্টিকাৰৰ বৰ্তমান সোমাই যায় দেখাইছো ইয়াত মানে মোৰ ষ্টিকাৰৰ কাম চলি আছে আৰু গাইস চাবাৰে ইউটিউবৰ লগতে লাগি গ'ল ইয়াত ইনষ্টাগ্ৰাম আইডি জয় কাশ্যপ বুলি আছে আৰু ইয়াত ইউটিউবটো লগাই ললো আৰু গাইস সাসপেন্স ষ্টিকাৰখন ইয়াত লগাই আছো আৰু আপোন নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু আপোনালোকে চাই আছে আমাৰ মৰমৰ ইউটিউব চেনেল জয় কাশ্যপ ব্লগ তো গাইস আপোনালোকৰ খবৰ ভাল নে আৰু আপোনালোকৰ কিবা মোৰ খবৰ একদম মজা ধুনীয়া বঢ়িয়া যি বুলি কয় চব আৰু গাইস বৰ্তমান কিনকিনিয়া বৰষুণ দি আছে মজা লাগিছে এইকেইদিনটো বহুত গৰম আছিল কিন্তু আজি ভাল লাগিছে কিনকিনিয়া বতৰ আৰু আপোনালোকে টাইটেল আৰু থাম্বনেল চাই আহিছে সো আজি মানে বাইকখন অলপমান মডিফাই বুলিয়ে ক'ব পাৰি সো মডিফাই কৰিম অলপ ষ্টিকাৰ লগাম তো এতিয়া বাইকত চাই যাই আছো আৰু গাইজ বৰ্তমান এটা ছোৱালী পাই গ'ল আৰু বিৰাট চাব ছোৱালী আৰু গাইজ মানে পৰীক্ষা চলি আছে নাই এইকেইদিন চ' সেইকাৰণে কলেজ মানে ছুটি হৈছে চাব এইবিলাক গোটেই ছোৱালী ভৰ্তি গাইজ চ' গাইজ আমাৰ গেটটোৱে কলেজ এইখন য'ত মই পঢ়িছিলোঁ আৰু বৰ্তমান মোৰ গাড়ীত তেল শেষ হ'ব ধৰিছে সেইকাৰণে ধাক্কা লাগি আছে একো নাই য'ত মডিফাই কৰিম সেইটো পাম তাৰপিছত ভৰাম আৰু আহিফালে চ' এতিয়া বোলক আৰু গাই চাবলৈ চাৰিআলিত সদায় দৰে আজিও যাম মানে বহুত বেছিকৈ যাম চাবলৈ আৰু গাইজ তেলো শেষ হৈছে গাড়ীত মানে এতিয়া মানে আৰু কি ক'ম আজি এনেকুৱা অৱস্থা আহিছে কোনখন আছিল মই দেখাই আছোঁ ৰ'বা আপোনালোকক চ' পামে আৰু এনেকুৱা টাইপত ষ্টিকাৰ লগাম এইটো দেখিছেনে ওৱান লাইফ লিভ ইট এনেকুৱা চাই ৰাখ এতিয়া ডাইৰেক্ট জেগাত লগ পাম আৰু গাইজ বৰ্তমান কাৰ এণ্ড বাইক এক্সেচৰিজত মানে বাইকখন মডিফাই কৰিম মানে মই দেখাইছোঁ ৰ'বা ক'ত কেনেকুৱাকৈ কৰিম মানে এইটো যে আছে ইয়াত জয় কাশ্যপ ইউটিউব জয় কাশ্যপ বুলি থাকিব আৰু ইয়াত কিবা কিবি কৰিব বুলি ভাবিছোঁ ইয়াত মানে ইনষ্টাগ্ৰাম আইডিটো ক'ৰবাত দিম আৰু কিবা এটা লিখিম আৰু তো চাই থাক গোটেইখিনি গম পাই যাব ইয়াত এইখনত আৰু গাইজ ইয়াত মোৰ ষ্টিকাৰৰ বৰ্তমান সোমাই যায় দেখাইছোঁ ইয়াত মানে মোৰ ষ্টিকাৰৰ কাম চলি আছে আৰু চাবলৈ ইউটিউব জয় কাশ্যপ বুলি আৰু ইনষ্টাগ্ৰাম আইডিটো লগাই আছোঁ তো চাই থাক গোটেইখিনি আৰু গাইজ ইয়াত চাবলৈ ইয়াত জয় কাশ্যপ ইউটিউব জয় কাশ্যপ বুলি লিখা যায় আছে আৰু তো এতিয়া বাইকত লগাব লাগে চাই থাক আৰু ইয়াত আৰু গাইজ মজাকৈ মিচিঙত ষ্টিকাৰ যে বনোৱা হ'ল এতিয়া বাইকত লগাওঁ আৰু তো চাবলৈ কাটিছে আৰু আপোনালোকে কোনোবা যদি ইয়াত মডিফাই কৰা আহিব মই নামটো দেখাই দিছোঁ অলপ আগতে ধুনীয়া মানে কাম হয় আৰু ইয়াত তো চাই থাক এতিয়া মানে ইয়াত ইউটিউব জয় কাশ্যপ বুলি আছে মোৰ বাইকখন তাতে এই ইয়াত লগাম আৰু ইনষ্টাগ্ৰামৰ সেইটো আইডিটো ইয়াত মানে হৈ আছে বৰ্তমান তাত লগাম আৰু গাইজ চাব পাৰে এইটো ইনষ্টাগ্ৰাম আইডি ইনষ্টা নে ইউটিউব এইটো ইউটিউব চাব পাৰে আৰু গাইজ চাব পাৰে ইউটিউবৰ লগতো লাগি গ'ল ইয়াত চাব পাৰে আৰু ইনষ্টাগ্ৰাম আইডিটো লগাই আছোঁ চবখিনি চাই থাকক এতিয়া মানে ইউটিউবৰটো হ'লে এতিয়া মানে ইনষ্টাগ্ৰাম আইডিটোৰ মানে কাম হৈ আছে আৰু তো চাই থাকক মজা পাব মানে মজা আৰু গাই এইটো ইনষ্টাগ্ৰাম আইডিটো ইয়াত লগাই লৈছোঁ চাব পাৰে ইনষ্টাগ্ৰাম আইডি জয় কাশ্যপ বুলি আছে আৰু ইয়াত ইউটিউবটো লগাই ল'লোঁ আৰু এইটো ইনষ্টাগ্ৰাম আইডি আৰু গাইজ আপোনালোকে দেখিলে এটা ইউটিউব জয় কাশ্যপ লাগিলোঁ আৰু এটা ইনষ্টাগ্ৰাম আইডি আৰু এটা বনাম সেইটো ছাছপেন্স সেইটো চাই থাকক একদম লাষ্টত দেখাইছে এইটো ইয়াত লগাই আছোঁ আৰু ইয়াত বনাই আছে এইখিনিত মানে দেখাওঁ এতিয়া সেইটো ছাছপেন্স চাই থাক কণ্টিনিউ আৰু গাইজ যোনটো ছাছপেন্স ষ্টিকাৰ আছিলে এতিয়া ইয়াত লগাম আৰু তো আপোনালোকক সেইটো মই একদম পিছত দেখাই আছোঁ চাই থাক গোটেইখিনি আৰু গাইজ ছাছপেন্স ষ্টিকাৰখন ইয়াত লগাই আছোঁ আৰু আপোনালোকক মই ঘৰত দেখাম এতিয়া যাওঁ আৰু ইয়াৰ পৰা ওলাই এইটো লগাই যাওঁ আৰু
আৰু গাইজ মই ফাইনেলি ঘৰ আহি পালোঁ মানে গাড়ীখন ধুই দিলে আৰু মজাকৈ আৰু এতিয়া মই আপোনালোকক দেখাই আছোঁ আৰু এইটোতো ছাছপেঞ্চ সেইটো এতিয়া একদম লাষ্টত দেখাই আছোঁ চাব পাৰে ইউটিউব জয় কাশ্যপ আৰু চাব পাৰে ইনষ্টাগ্ৰাম জয় কাশ্যপ বুলি আৰু মেইন মই দেখাই আছোঁ এইটো চাব পাৰে ঘোষ্ট ৰাইডাৰ এইটো ইয়াত লগাইছোঁ আৰু চাব পাৰে ঘোষ্ট ৰাইডাৰ এইখন ষ্টিকাৰ আৰু তো ষ্টিকাৰ এইখন কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু কি ষ্টিকাৰ ইয়াত এড কৰিলে ভাল হয় সেইটো আপোনালোকে কমেণ্ট বক্সত জনাই দিব আৰু আৰু গাই যেতিয়া মই মানে বাইকখন ক'ৰবাৰ পৰা চলাই এইফালে ধুবৰ কাৰণে আনো নহয় তেতিয়া মানে ইয়াৰ পৰা মানে ধোঁৱা ওলাই যায় কিয় বা আৰু মানে চাব পাৰে ধোঁৱা ওলাই আছে আপোনালোকে দেখিছে নাই বা চাব পাৰে ধোঁৱা ওলাই আছে এইখিনি চ' এইটো অলপমান মানে সেই আৰু ৰিক্সি তো সেইকাৰণে মই ঠাণ্ডা হওঁতে ধুওঁ কিন্তু আজি গৰমে ধুই দিলোঁ আৰু যদিহে গাইজ ভিডিঅ'টো ভাল লাগিছে দেন এটা লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু যদি আপুনি আমাৰ চেনেলটোলৈ পোনপ্ৰথমবাৰৰ বাবে আহিছে ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই জয় আই অসম।